বন্ধুসকল বিডি অসমৰ ফালৰ পৰা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি মই এটা ভিডিঅ' আপোনালোকক ওচৰলৈ আগবঢ়াম। ভিডিঅ'টো হ'ল পাণ্ডু বিহু সন্মিলনী মালিগাঁৱৰ আজি মঞ্চৰ লাই খুঁটা স্থাপন কৰা হ'ব। এই লাই খুঁটা স্থাপনৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাম। অহা 14, 15, 16 আৰু 17 এপ্ৰিলত আমাৰ ইয়াতে 62 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন কৰা হ'ব। সেয়েহে আজি মঞ্চৰ লাই খুঁটা আমি ইয়াতে স্থাপন কৰিম। তো লাই খুঁটা স্থাপন কৰিবলৈ আমি যাম অকণমান পিছত, আৰু মানুহবোৰ আমাৰ আহি আছে। তাৰে আগতে আমাৰ স্বাভিমান, আমাৰ যোনখন গামোচা, এই গামোচাখন অলপ মই গলত হেৰি কৰি লৈছোঁ। তাৰপিছত এতিয়া কোনোবাতো আমাৰ এইখন গামোচাতে মাজেদি কাটিয়ে পেলালে, তথাপিও আমিতো আৰু হেৰি কৰিব নোৱাৰোঁ। এইখন আমাৰ স্বাভিমান। তো যি হওক, তো আজি আমি ইয়াতে আমাৰ এই ষ্টেডিয়ামত, মালিগাঁও ৰিলে ষ্টেডিয়ামত লাই খুঁটা স্থাপন কৰিম। আপোনালোকে চাব, ভিডিঅ'টো সম্পূৰ্ণ চাব, লাই খুঁটা আমি কেনেদৰে স্থাপন কৰোঁ। তাৰ মাজতে কওঁ, মোৰ চেনেলটো বিডি অসম চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। মাহ প্ৰসাদৰ যা যোগাৰ কৰি আছে আমাৰ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াসকল ইয়াতে উপস্থিত আছে। আমাৰ মদন দা, আমাৰ আগৰে তেখেতে 3বাৰ পৰা সম্পাদক হৈছিল ইয়াত। আমাৰ সম্পাদক মহোদয় দিগন্ত দা আহি পাইছে। তেখেতে অকণমান আপোনালোকক জনাব আগন্তুক আমাৰ বিহুখন কেনেকৈ হ'ব। আপোনালোকে চাওক, এই আমাৰ দিগন্ত দা। আমাৰ এইবাৰ 62তম বিহু, 1962 চনতে আৰম্ভ হোৱা এই বিহুখন আমি প্ৰজন্মই আগুৱাই লৈ গৈ এই 62 বছৰত আমি ভৰি দিছোঁ। এইবাৰ আমাৰ বিহু 4 দিনীয়া কাৰ্যসূচীৰে হ'ব। আজি লাই খুঁটা স্থাপন কৰিম। লাই খুঁটা স্থাপন কৰাৰ পিছত আজি কাম আৰম্ভ হ'ব। আমি ইতিমধ্যে শিল্পীৰ লগত যোগাযোগ কৰিছোঁ। বিভিন্ন বাৰে বৰণীয়া অনুষ্ঠান, কলিকতাৰ পৰা আমি বাউল শিল্পীক মাতিছোঁ। আন ৰাজ্যৰ যিবিলাক জনসাংস্কৃতিক আছে, অনুষ্ঠান আছে, সেই অনুষ্ঠানবিলাক ইয়াতে আমি আমন্ত্ৰণ জনাইছোঁ। অসমৰ বিভিন্ন ট্ৰাইবৰ যি অনুষ্ঠান আছে, বড়ো নৃত্য, গাৰো নৃত্য, ৰাভা নৃত্য, হাছং, যিমান আছে তাৰমানে বিহু আৰু বাৰে বৰণীয়া কৃষ্টি, আমাৰ যিবিলাক সংস্কৃতি আমাৰ আছে, গোটেইখিনিকে আমি ইয়াতে আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ উপৰিও নতুন প্ৰজন্ম, ডেকা, ছয়নিকা, বৈশ্য ইত্যাদি বিভিন্ন শিল্পীক আমি আমন্ত্ৰণ জনাইছোঁ। সকলো ৰাইজৰে উপস্থিতি, সহযোগিতা আমি কামনা কৰিছোঁ। বিহু অসমীয়া জাতীয় উৎসৱ, অসমীয়া জাতি থাকে মানে বিহু থাকিব। কিন্তু আৰু বিহুখন এইবাৰ পৰা আমি ইয়াৰ পৰা স্থান পৰিৱৰ্তন কৰিব। কোন জেগাত হ'ব এইখন? আমাৰ ষ্টেডিয়ামৰ বাহিৰতেই এখন নতুন মুকলি জেগা এটুকু দিছে। নিজাববীয়া আমাৰ এখন হ'ব। আমি কাৰোবাৰ পাৰ্মিশ্যন ল'ব নালাগে। আমি নিজেই নিজৰ বিহুখন আমি অনুষ্ঠিত কৰিব পাৰিম। মানে সুন্দৰ পৰিৱেশ এটা আমি তাতো পাম। মাজতে যে বিহুৰ গামোচালৈ এটা বিতৰ্ক হৈছে, বিহুৰ গামোচা এখন যে ফালি বেলেগ সম্প্ৰদায়ৰ গামোচা এখন লগাই দিছে, সেইটোৰ ভিতৰত কিবা অলপমান কৈ দিয়ক। বিহুৰ গামোচাখনক কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে। কোনোবাই ডিজাইন কৰিব পাৰে, ডিজাইন কৰিলেই যে আমাৰ বিহুৰ গামোচাখনৰ অস্তিত্ব নোহোৱা যাব, এইটো এটা মিছা কথা। বিহুখনক তেওঁলোকে এক্সপেৰিমেণ্ট হিচাপে তেওঁলোকে সমন্বয় তেনেকৈ নাই। সমন্বয় আহে মনৰ পৰা, সমন্বয় আহে কৃষ্টি, ভাষা, সংস্কৃতিক বিনিময়ৰ পৰা। তেনেকুৱা এখন গামোচাখন বিকৃত বুলিও মই নকওঁ, তেওঁলোকে ডিজাইন কৰিলেই যদি সমন্বয় আহে, তেনেহ'লে ভাৰত বাংলাদেশৰ যিখন মানে আমাৰ শত্ৰুতা দেশ, বৈৰী দেশ, তো ভাৰত বাংলাদেশৰ পতাকাখন লগাই দিলেও দেখোন মিত্ৰতা আহিলে হয়। তেনেকুৱা ধৰণৰ কথা আৰু পতাকাখন বৰ ডাঙৰ বস্তু নহয়, বা এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক আচলতে এইবিলাক ৰাজনৈতিক কৌশল। অসমীয়া জাতিক নিক্ষেপ কৰা ইমান সহজ নহয়। ধন্যবাদ। ইতিমধ্যে আমাৰ সন্মানীয় বিষয়ববীয়াসকলো আহি পাইছে। আমাৰ শ্ৰদ্ধাৰ চন্দ্ৰজিৎ শইকীয়া ছাৰ আহি পাইছে। তো সকলোৱে আহি পাইছে, ইয়াতে মোৰ ৰাইজো আহি পাইছে। কিছু সময় পিছতে আমাৰ লাই খুঁটা স্থাপন হ'ব আৰু। SDM ছাৰক আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। তেখেতক প্ৰথমে আমি আমাৰ বিহুৰ ফালৰ পৰা তেখেতক আদৰণি জনাইছোঁ। মই এখন ফুলাম গামোচাৰে ছাৰলৈ আৰু আমাৰ বিহুৰ সভাপতি প্ৰিন্সিপাল CPO ছাৰ চন্দ্ৰজিৎ শইকীয়া ছাৰো ইয়াত আছে। তো ছাৰকো আমি আমাৰ এই লাই খুঁটা অনুষ্ঠানত উৰুলি দি যাওঁ না।
शक्तम क्रियामुति बुद्धि लाज करी बोला और बार करी बोला গোটা স্থাপন কৰা হৈ গ'ল অহা আপোনালোক পুনৰবাৰ কৈছোঁ सबसे पहले तो मैं आप सभी को धन्यवाद करना चाहता हूँ कि आपने मुझे आज बुलाया यहाँ पे और मेरे को यहाँ के कल्चर का एक और देखने का मौका मिला और ये मेरी पहली बार था ये जो स्थापना हुई है देखने का और जो कि बंगाली बिहू यहाँ का सबसे बड़ा फंक्शन है और जिसे बड़े हर्ष यहाँ मनाया जा रहा है और शायद ये इस ग्राउंड पे लास्ट ही है